হে ৰাইজ, হাতী থাকে পাহাৰত, কিন্তু হাতী আছে এটা নাৰ্চাৰীত আৰু লগতে পাহাৰত থকা বিভিন্ন ধৰণৰ জীৱ জন্তু আছে এটা নাৰ্চাৰীত। এই কথাৰ অনুসন্ধান পাই আমি ইতিমধ্যে তালৈকে যাত্ৰা আৰম্ভ কৰিছোঁ। তাত থকা প্ৰতিটো দৃশ্যই আপোনালোকৰ সন্মুখত এটাকৈ দাঙি ধৰিবলৈ চেষ্টা কৰিম আৰু তাত থকা প্ৰতিটো বস্তু আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্নিং ৰাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। মোৰ আন এটা নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এনেকৈ ইতিমধ্যে আমাৰ যাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সেইসকলক মোৰ তৰফৰ পৰা মই আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰিছে সেইসকলক মোৰ তৰফৰ পৰা মই আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যাত্ৰা আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। মই ফাইনেলি আহি এতিয়া সেই নাৰ্চাৰীটো পালোঁ আৰু এই নাৰ্চাৰীটোৰ দৃশ্য মই আপোনালোকক এটাকৈ দেখাম আৰু এটাকৈ কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিম। প্ৰথমটো আপোনালোকক ক'ম এইটো নাৰ্চাৰী ক'ত। এইটো নাৰ্চাৰী হ'ল গোৱালপাৰা চহৰৰ মাজমজিয়াৰ পৰা 10-12 কিলোমিটাৰ দূৰত্ব, অৰ্থাৎ এইটো নাৰ্চাৰী 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা এইটো হ'ল নাৰ্চাৰী। আৰু এইটো নাৰ্চাৰী হ'ল মাকৰি নামৰ এখন ঠাইত অৱস্থিত এইটো নাৰ্চাৰী। আৰু এতিয়া আপোনালোকক মই এই নাৰ্চাৰীৰ সকলোবিলাক দৃশ্য দেখাবলৈ চেষ্টা কৰিম। প্ৰথম দৃশ্যটো মই আপোনালোকক দেখাম এইটো নাৰ্চাৰী, এটা হাতী চাওক, এইটো হ'ল এইটো নাৰ্চাৰী, এটা হাতী। এইটো হাতীৰ দৃশ্য মই আপোনালোকক প্ৰথমে দেখাবলৈ মই চেষ্টা কৰি আছোঁ। আৰু মই আপোনালোক ক'ব বিচাৰিছোঁ এইটো নাৰ্চাৰীত বহুতো ধৰণৰ উন্নতি মানদণ্ডৰ গছ গছনি আছে। যদি আপোনালোকে কোনোবা ইয়াত আহি আপোনালোকে বহুত ধৰণৰ উন্নতি মানদণ্ডৰ গছ গছনি আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব, কোনো আপোনালোকৰ অসুবিধা নাই। আৰু আপোনালোকে চাওক, মই আপোনালোকে হাতীৰ দৃশ্য মই দেখাইছোঁ আৰু বহুত দৃশ্য মই আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰা আপোনালোকে চাই থাকিব। আৰু এই হাতী চাতী যে আপোনালোকে দেখিছে, ইয়াত আহি আপোনালোকে ফটো আপোনালোকে আহি উঠিব পাৰিব, ইয়াত কোনো অসুবিধা নাই। কওকচোন আজিৰ দিনত আপোনালোকে এনেকৈ একবাৰে বিনা পইচাত ক'ত আৰু আপোনালোকে ফটো উঠিব পাৰিব, ইয়াত ফ্ৰী, ইয়াত কোনো অসুবিধা নাই। আৰু ইয়াত এটা সৰু দোকান আছে, সেইটো সৰু দোকানৰ দৃশ্য মই আপোনালোকক দেখাব চেষ্টা কৰিম। এইটো হ'ল এটা সৰু দোকান। যদি আপোনালোকে ইয়াত আহে, ইয়াৰ পৰা আপোনালোকে অলপ চলপ বস্তু লৈ খাব পাৰিব, কোনো আপোনালোকৰ অসুবিধা নাই। আৰু এনেকৈ আপোনালোকৰ যদি আহে আপোনালোকে এনেকৈ বহাৰ কাৰণে এনেকৈ বনাই দিছে, কোনো অসুবিধা নাই। আৰু ইয়াতে মানুহ আহিও এনেকৈ আহি বহি আছে। আৰু এইটো নাৰ্চাৰীক এটা পৰ্যটকৰ আকৰ্ষণ বিন্দু যদি আমি কওঁ তথাপিও এইটো ভুল নহ'ব। আৰু এইটো নাৰ্চাৰী ঘূৰি যিমান সম্ভৱ মই আপোনালোকৰ সকলো দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। প্লিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু এতিয়া মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ এটা দৃশ্য, এইটো হ'ল জিৰাফ। চাওক, যদি কোনোবা আপোনালোকে জিৰাফ দেখা নাই মই দেখাব চেষ্টা কৰি আছোঁ। আৰু যিসকলে দেখিছে সেইসকলেতো দেখিছেই, আৰু যিসকলে দেখা নাই মই সেইসকলৰ কাৰণে দেখাব চেষ্টা কৰি আছোঁ। চাওক, এইটো হ'ল জিৰাফ থাকিব। আৰু মই যিমান দূৰ সম্ভৱ এইটো নাৰ্চাৰীৰ দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। মই আপোনালোকক আনটো দৃশ্য দেখাবলৈ চেষ্টা কৰি আছোঁ। চাওক, এইটো হ'ল ডাইন'চি। মই যিমান দূৰ সম্ভৱ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। চাওক, এইটো হ'ল ডাইন'চি। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। চাওক, আৰু মই প্ৰথমৰ পৰা আপোনালোকে কৈছোঁ এইটো নাৰ্চাৰীত বহুত ধৰণৰ উন্নত মানদণ্ডৰ গছ গছনি আছে। আপোনালোকে আহি ইয়াৰ পৰা ফুৰি যাব পাৰিব। আৰু ইয়াত বহুতো আপোনালোকৰ আকৰ্ষণীয় মনোৰঞ্জন আপোনালোকে জীৱ জন্তু আছে, সেইবিলাকো আপোনালোকে আহি ইয়াত ফটো উঠিব পাৰিব, একবাৰে ফ্ৰী, 1 টকাও নালাগে, কোনো অসুবিধা নাই। আৰু ইয়াত নাৰ্চাৰীটো বহুত উন্নতি মানদণ্ডৰ গছ গছনি আছে, ইয়াৰ পৰা আপোনালোকে লৈ ঘৰত আপোনালোকে ৰুব পাৰিব। মই আপোনালোকক দেখাম এইটো হ'ল গড়। চাওক, মই যিমান দূৰ সম্ভৱ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ, কোনো অসুবিধা নাই, যিমান দূৰ সম্ভৱ মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। চাওক, এইটো হ'ল ডাইন'চৰাপ, মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এইটো নাৰ্চাৰীৰ হ'ল ডাইন'চৰাপ, মই যিমান দূৰ সম্ভৱ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। আৰু এইটো নাৰ্চাৰী এটা সুন্দৰ পৰিৱেশ, আৰু এইটো নাৰ্চাৰী কিমান সেউজীয়া, কেৱল সেউজীয়া আৰু সেউজীয়াৰে গছ আছে। আপোনালোকক চাওক, মই যিমান সম্ভৱ মই দেখাব চেষ্টা কৰি আছোঁ। আৰু মই আপোনালোকক পুনৰবাৰ কৈছোঁ এইটো নাৰ্চাৰী 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে, অৰ্থাৎ গোৱালপাৰা চহৰৰ পৰা 10-12 কিলোমিটাৰ দূৰত্ব, অৰ্থাৎ এখন মাকৰি নামৰ ঠাইত অৱস্থিত হ'ল এইটো নাৰ্চাৰী। আৰু এইটো নাৰ্চাৰী প্ৰাকৃতিক সৌন্দৰ্য বহুত ভাল লাগে, ইয়াত এটা পৰ্যটকৰ আকৰ্ষণ বিন্দু বুলি ক'লেও ভুল নহ'ব। আৰু মই ঘূৰি যিমান দূৰ সম্ভৱ আপোনালোকক মই দেখাব চেষ্টা কৰি আছোঁ। চাওক, ইয়াত বহুত ধুনীয়া এনেকৈ
উন্নতি মানদণ্ডৰ এনেকুৱা গছ গছনি আছে আপোনালোকে যদি কেতিয়াবা আহে ইয়াৰ পৰা আপোনালোকে গছ গছনি লৈ আপোনালোকে ঘৰত ৰুব পাৰিব, কোনো অসুবিধা নাই। আৰু ইয়াত মই আপোনালোকে কৈছোঁ ইয়াত বহুত ধৰণৰ জীৱ জন্তু সকলোবিলাক বস্তু আছে। আপোনালোকে ইয়াত আহক, আপোনালোকে আহিবি, একদম আহিবি, ফটো চটো আপোনালোকে ইয়াৰ পৰা উঠি যাব পাৰিব, কোনো অসুবিধা নাই, একদম ফ্ৰী। কওকচোন আজিৰ দিনত এনেকুৱা ফ্ৰী আৰু ক'ত পাম। কিন্তু মই পুনৰ কৈছোঁ এইটো গোৱালপাৰা জিলাৰ চহৰৰ মাজমজিয়াৰ পৰা 12-13 কিলোমিটাৰ দূৰত্ব মাকৰি নামৰ ঠাইৰ অৱস্থিত। ইয়াত আপোনালোকে আহক, আহি আপোনালোকৰ ইয়াৰ পৰা গছ গছনি আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। আৰু বহুত ধৰণৰ জীৱ জন্তু আছে, পৰ্যটকৰ আকৰ্ষক বিন্দু বুলি ক'লে ভুল নহ'ব। আৰু এইটো নাৰ্চাৰী যিমান দূৰ সম্ভৱ মই ঘূৰি ঘূৰি দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত ধৰণৰ গছ গছনি ইয়াত আছে, আপোনালোকে চাওক, যিমান দূৰ সম্ভৱ মই দেখাব চেষ্টা কৰি আছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰা আপোনালোকে চাই থাকিব। মই যিমান দূৰ সম্ভৱ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। চাওক, ইয়াত বহুত মানুহ আহে, এইবিলাক চাবলৈ আহে। আপোনালোকে আহক, যদি কোনোবা অহা নাই ইয়াত আহক। গোৱালপাৰা চহৰৰ পৰা মাজমজিয়াৰ 12-13 কিলোমিটাৰ দূৰত্ব মই যিমান দূৰ সম্ভৱ মই বাৰ এটা কথা কৈ আছোঁ। আৰু মই কৈছোঁ যে এইটো নাৰ্চাৰী বহুতো উন্নতি মানদণ্ডৰ গছ গছনি আছে, অতি কম দামতে আপুনি আহি ল'ব পাৰিব। আৰু ইয়াত বহুত ধৰণৰ জীৱ জন্তু আছে। আপোনালোকে হাতী থাকে পাহাৰত, ক'ব গ'লে আৰু হাতী থাকে পাহাৰত। আৰু এইটো নাৰ্চাৰীতে আহি হাতী আছে, আপুনি আহি ফটো চটো উঠিব পাৰিব, 1 টকাও নালাগে, একদম ফ্ৰী। কওকচোন আজিৰ দিনত আৰু এনেকুৱা ফ্ৰী ক'ত পোৱা যায়। সেইকাৰণে মই কৈছোঁ গোৱালপাৰা চহৰৰ পৰা 12-13 কিলোমিটাৰ দূৰত্ব অৰ্থাৎ মাকৰি নামৰ ঠাইত এইটো নাৰ্চাৰী অৱস্থিত। আৰু মই আপোনালোক এটা ডাইনচি মই যিমান দূৰ সম্ভৱ মই পুনৰবাৰ মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। চাওক, এইটো হ'ল ডাইনচি। মই যিমান দূৰ সম্ভৱ আপোনালোকক মই চেষ্টা কৰি আছোঁ। আৰু এইটো নাৰ্চাৰী এটা সুন্দৰ পৰিৱেশ। চাওক, এইটো হ'ল এটা সুন্দৰ পৰিৱেশ। আৰু নাৰ্চাৰীটো মই যিমান দূৰ সম্ভৱ মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। চাওক, এইটো নাৰ্চাৰী মই যিমান দূৰ সম্ভৱ আপোনালোকে চেষ্টা কৰিব আছোঁ। আৰু কম দামতে ইয়াৰ পৰা আহি আপোনালোকে গছবোৰ লৈ আপোনালোকে ঘৰতে ৰুই এইবিলাক ফল মূল আপোনালোকে খাব পাৰিব, কোনো অসুবিধা নাই। আৰু ইয়াত উন্নত মানদণ্ডৰ ইয়াত বহুত ধৰণৰ গছ গছনি আছে। আপুনি যদি ঘৰত যদি কোনোবা আপোনালোকে গছ গছনি যদি আপোনালোকে যদি ৰুব খোজে, আপুনি বেংগল চেংগল যাব নালাগে। এই গোৱালপাৰা চহৰৰ মাজমজিয়াৰ পৰা 12-13 কিলোমিটাৰ দূৰত্ব অৰ্থাৎ মাকৰি নামৰ ঠাইতো উন্নতি মানদণ্ডৰ বহুত ধৰণৰ গছ গছনি আছে। আপোনালোকে আহক, আপোনালোকে আহি ইয়াত বহুত ধৰণৰ জীৱ জন্তু সকলোবিলাক আছে, লগতে এটা নাৰ্চাৰী আছে। এইটো নাৰ্চাৰীও আপোনালোকে উপভোগ কৰিব পাৰিব আৰু কোনো আপোনালোকৰ অসুবিধা নাই। এতিয়া মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ আনটো দৃশ্য। চাওক, এইটো এটা মানুহৰ ধুনীয়াকৈ এনেকৈ এটা দৃশ্য বনাইছে, ধুনীয়া লাগে এইটো দৃশ্য। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেলটো দবাই দিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। আন এটা নতুন ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ মাজত আহি আছোঁ।